খোজা নাই দূর ও নতুন প্রেমরে দেখো লাহে লাহে নমস্কাৰ জনাইছো সকলোকে আপোনালোকে এইমাত্ৰ যি শুটিংৰ কিছু দৃশ্যাংশ দেখিলে এয়া হৈছে এটি নতুন আহিবলগীয়া অসমীয়া গীতৰ শুটিংৰ কিছু দৃশ্যাংশ আৰু গীতটি হৈছে অনুভৱী সুৰ গীতটিত কণ্ঠদান কৰিছে এগৰাকী খুবেই প্ৰতিভাসম্পন্ন নতুন অসমীয়া কণ্ঠশিল্পী ঋতুমণি বৰদলৈ গীতটিৰ সংগীত কৰিছে খুবেই পৰিচিত টিয়ন মহন্ত গীতটিৰ ভিডিঅ' কৰিছে খুবেই পৰিচিত তিৰাপ সীমান্ত মেধি গীতটো লিখিছে মৃত্যুঞ্জয় কাকতি তেওঁ বৰ্তমান সময়ত খুব ভাল ভাল কাম কৰি আছে আৰু গীতটোত অভিনয় কৰিছে সুকন্যা আৰু সুব্ৰত দেউৰী গতিকে আটাইখিনি ভাল ভাল মানুহ যেহেতু এটা গীতত লগ হৈছে নিশ্চয়কৈ প্ৰডাক্টটো ভাল ওলাব আৰু যোৱা 18 আৰু 19 মাৰ্চত গীতটিৰ শুটিং হৈ গ'ল কিন্তু বৰ্তমান যেহেতু গোটেই বিশ্বৰে পৰিস্থিতি একেবাৰে বেয়া সেয়েহে গীতটো মুকলি কৰি দিয়া হোৱা নাছিল কিন্তু এতিয়া যেহেতু আটাইখিনি মানুহ ঘৰতে আবদ্ধ হৈ আছে বা ঘৰতে সোমাই আছে তাৰ প্ৰতি লক্ষ্য ৰাখি এইখিনি সময়ত মানুহক নিশ্চয়কৈ এণ্টাৰটেইনমেণ্টৰ চ'ৰ্চৰ খুবেই প্ৰয়োজন তাৰ প্ৰতি লক্ষ্য ৰাখি আমি গীতটো অহা 5 এপ্ৰিলত বিয়লি 4 বজাত জলিউড নাও মিউজিকৰ পৰা মুক্তি কৰি দিয়াৰ পৰিকল্পনা কৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে নিশ্চয়কৈ খুবেই ভাল পাব গীতটি আৰু এতিয়া গীতটো অলপটো শুনক মই যিখিনি শ্বুটিঙৰ দৃশ্য আপোনালোকক দেখাবলৈ গৈ আছোঁ তাত আপোনালোকে গীতটো কেনেকুৱা শুনিবলৈ নাপাব চ' অলপমান আপোনালোকক শুনাই দিছোঁ গীতটো কেনেকুৱা হ'ব হব খোজা নাই দূৰ ও নতুন প্ৰেমৰে দেখো লাহে লাহে হৈ যায় সকলো আপোন হেঁপাহৰে ৰংবোৰো নিগৰিছে চোন চ' এয়া কিছু অংশ আৰু এতিয়া আপোনালোকক শ্বুটিঙৰ কিছু দৃশ্যাংশ দেখাবলৈ গৈ আছোঁ আপোনালোকে শ্বুটিঙৰ দৃশ্যাংশখিনি চাওক আৰু 5 এপ্ৰিলত বিয়লি 4 বজাত গীতটো জলিউড নাও মিউজিকত উপভোগ কৰিবলৈ নাপাহৰিব গীতটো আপোনালোকে চাব শুনিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব চ' আহক এতিয়া শ্বুটিঙৰ দৃশ্যাংশখিনি চাওঁ 아,